গুড মৰ্ণিং। মই নতুন এটা ভিডিঅ'লৈ আপোনালোকক স্বাগতম জনাইছোঁ। আমি আহি আছোঁ আজি এয়া দেওপানী মন্দিৰ। আপোনালোকক দেখাম দেওপানী মন্দিৰৰ পৰিৱেশ আৰু কি কাৰণে আহিছোঁ দেখাই আছোঁ। আপোনালোকক চাই থাকক ভিডিঅ'টো সম্পূৰ্ণকৈ। আমি এতিয়া সোমাই আহিছোঁ চাকি জ্বলোৱা জেগালৈ। আমি চাকি জ্বলাম, তাৰপিছত শৰাই আগবঢ়ামগৈ। আৰু মোৰ লগত আহিছে মোৰ লগৰজনীৰ হাজবেণ্ড, তেখেতৰ মাক আৰু খুৰাক খুৰীয়েক সকলোখিনি আহিছোঁ। দেখাম সকলোখিনি, চাই থাকক ভিডিঅ'টো শেষলৈকে। মন্দিৰ ভাগত যদি ৰঙা ফিটাডাল বান্ধি পেলাই আপুনি মনৰ মানে কিবা এটা ভাবে ন, সেইটো হৈ যায় বোলে। আৰু হৈ যোৱাৰ পাছত আপুনি ফিটাডাল খুলি দিব পাৰে। চাওকচোন, আমাৰ লগত যোৱা ভাইটিটোৱে ফিটাডাল খুলিছেগৈ। আৰু এইটো মন্দিৰত পাৰ দান কৰে। পাৰখিনি চাওকচোন কি ধুনীয়াকৈ ইয়াতে আছে। আৰু ইয়াৰ পৰিৱেশটো গোটেইখিনি ধুনীয়াকৈ দেখাম মই আপোনালোকক। লগতে পুখুৰী এটা আছে, পুখুৰীটোত কাছ, মাছ আদি সকলোখিনি দেখিবলৈ পোৱা যায়। আমি এতিয়া পুখুৰীটোৰ পাৰলৈ যাম। আৰু এয়া মোৰ বেষ্ট ফ্ৰেণ্ড ৰেখা আৰু ৰেখাৰ ছোৱালীজনী। আমি মন্দিৰলৈ এইটো কাৰণেই আহিলোঁ, সিহঁতে এখন নতুন গাড়ী লৈছে আৰু গাড়ীখনো আপোনালোকক দেখাম। গাড়ীখন লোৱাৰ বাবে মন্দিৰলৈ আহিবলগীয়া হ'ল আৰু সিহঁতি অহাৰ বাবে মোকো লৈ আহিলে মন্দিৰলৈ। আৰু চাই যাওকচোন, গাড়ীখন দেখাইছোঁ আপোনালোকক, এইখন নতুন গাড়ীখন। আৰু যদিহে মন্দিৰভাগ চাই সঁচাকৈ ভাল লাগিলে, লাইক কমেণ্ট শ্বেয়াৰ কৰিবলৈ নাপাহৰিব। আৰু লগতে মোৰ যদি নতুনকৈ চেনেলটো চাই আছে, ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব।